Hello viewers, welcome back to our channel. Khagor apnalok sabe bhale ase. So aji ami ei video joriote bahut keta point alochona koribole aisu. So amar first point to hobe je amar 5550 ta postor second provisional merit list ahibone nai. Tar pisot amar je 5550 ta postor cut off kiman loike komibo pare aru most important amar ajikali choli ase jetule bahut student e tensionot bhugibo laga hoise. So etu hoise amar 4500 je document verification কাম আৰু জয়নিং কেতিয়া দিয়া হ'ব সো বলক আমি ভিডিওটো স্টার্ট কৰো আমাৰ ফার্স্ট পয়েন্ট হল যে আমাৰ সেকেন্ড প্রভিশনাল মেৰিট লিষ্ট কেতিয়া দিয়া হ'ব সো আপোনালোকে জানে যে ইতিমধ্যে আমাৰ যে জিটি পিজিটি এডিআৰই আৰু যে হেলথ ডিপাৰ্টমেন্টৰ যিবিলাক 800 পৰা 900 ষ্টুডেন্টৰ উইথড্ৰ কৰিবলৈ কি দিয়া হৈছে এটা নোটিস জাৰি কৰা হৈছে সো বহুতে 800 পৰা 900 ষ্টুডেন্টছে এটো উইথড্ৰ কৰিছে সো আপোনালোকে এতিয়া এটুৰ কাৰণে বহুত ভাল বুলি আমি এটা ক'ব পাৰো কিয়নো এই বিলাকৰ কাৰণে এতিয়া 900 পৰা 800 ষ্টুডেন্টৰ ইয়াতে লিপিবদ্ধ হ'ব সো গৱৰ্ণমেণ্টে কি কৰিব সেকেন্ড প্ৰভিশনাল মেৰিট লিষ্টটো আনাৰ কাৰণে চেষ্টা কৰিছে মই আশা কৰি আছো যে কালি বা এই পৰখিৰ ভিতৰতে আপোনালোকে সেকেন্ড প্ৰভিশনাল মেৰিট লিষ্টটো পাই যাব ঠিক আছে যিবিলাক অলপ মাৰ্কৰ কাৰণে ৰখি আছিল সেইবিলাক ষ্টুডেন্টক এইটো মানে 5550 টা পোষ্টৰ নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হ'ব এই মানে 800 আৰু 900 ষ্টুডেন্টৰ যে উইথড্ৰ কৰিবলৈ দিছিল এইটোৰ কাৰণে ঠিক আছে তাৰ পিছত আমাৰ আছে যে কাট অফ কিমান লৈকে কমিব পাৰে সো যেহেতু 800 পৰা 900 ষ্টুডেন্ট কমি গৈছে সো মই আশা কৰো যে পইণ্ট বা এক বা কেতিয়া ডিস্ট্ৰিক্টত আপোনালোকে 2 মাৰ্ক লৈকে কমিব পাৰে সো বহুতে পাই যাব মই আশা কৰি আছো তাৰ পিছত আমাৰ আছে যে 4500 যে ডকুমেন্ট ভেৰিফিকেশনৰ কাম কেতিয়া পৰা ষ্টাৰ্ট হ'ব সো এইটো বহুত এটা ইম্পৰ্টেন্ট টপিক হৈছে আজিকালি মই দেখিবলৈ পাইছো যে বহুত কমেন্টও আহি আছে যে স্যাৰ 4500 যে ডকুমেন্ট ভেৰিফিকেশনৰ কামটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰা হ'ব সো আপোনালোকে ফাৰ্স্টলি কি কৰিব লাগিব আপোনালোকে যি ডকুমেন্ট আছে এইবিলাক সব ৰেডি কৰি ৰাখক কিয়নো আমাৰ এডুকেশন মিনিষ্টাৰ ছাৰে আৰু আমাৰ যে চিফ মিনিষ্টাৰ ছাৰেও কি কৈছে যে আমাৰ এই জয়নিং টু 5550 টা পোষ্ট আৰু জি পিজিটি তাৰ পিছত জিটি হেলথ ডিপাৰ্টমেন্টৰ এডিআৰই এই বিলাক হৈ যাৱাৰ পিছত মানে জয়নিং মানে সব হৈ যাৱাৰ পিছত মানে নৱেম্বৰৰ ভিতৰতে এই বিলাক মানে কমপ্লিট কৰা হ'ব তাৰ পিছতে আমাৰ কি হ'ব 4500 কামটো ষ্টাৰ্ট হ'ব সো এতিয়া কথাটো হ'ল যে আমাৰ যেহেতু এই নৱেম্বৰ বা ডিসেম্বৰতে জয়নিংটো হ'ব পাৰে তো এতিয়া বহুত লেট হৈ যাব সো আপোনালোকে মই 4500 এই ভিডিওৰ জৰিয়তে আপোনালোক অনুৰোধ জনাইছো যে আপোনালোকে কি কৰক আপোনালোকে সিএম ছাৰ বা এডুকেশন মিনিষ্টাৰ ছাৰৰ লগ কৰক আৰু ৰিমাইন্ডাৰ দি থাকিব কিয়নো জানে যে আমাৰ যদি ডিসেম্বৰত কাম ষ্টাৰ্ট কৰে সো মিডলত কি হ'ব জানুৱাৰীটো পাই যাব আৰু ফেব্ৰুৱাৰীতে মেৰিট লিষ্টটো প্ৰকাশ হৈ যাব কিন্তু যদি এটো লেট হৈ যায় ফেব্ৰুৱাৰীতে কি আছে আমাৰ এইচএস বা মেট্ৰিকৰ এক্সাম বিলাক আছে তেতিয়া গৱৰ্ণমেণ্টে এই কাম বিলাকত ফোকাস হৈ যাব আৰু মাৰ্চত কি হৈ যাব আমাৰ ইলেকচনৰ ডেটটো মানে কি হৈ যাব ডিসপ্লেস হৈ যাব সো তেতিয়া যদি কি কৰা হয় যদি গৱৰ্ণমেণ্টে যদি এই কাম বিলাক মানে ফোকাস দিয়ে তেতিয়া আমাৰ 4500 কামটো কি হ'ব ইলেকচনৰ পিছত কৰিব লাগে হ'ব সো মই এই ভিডিওৰ জৰিয়তে আপোনালোকক কব বিচাৰো যে আপোনালোকে কি কৰে 4500 ষ্টুডেন্ট বিলাকে গৱৰ্ণমেণ্টক ৰিমাইন্ডাৰ দি থাকিব কিয়নো গৱৰ্ণমেণ্টৰ কাম বিলাক সব কমপ্লিট হৈছে আৰু 4500 ইমান প্ৰবলেমো নাই কিয়নো সব গোটে বিলাক বস্তু যেহেতু আগতে হৈ গৈছে 5550 টা পোষ্টৰে সব গুছি যাব সো 4500 মানে ভেৰিফিকেশন আৰু মেৰিট লিষ্ট প্ৰকাশ কৰাটোই খালি কাম থাকি যাব সো লাষ্ট লৈকে আপোনালোকে কি কৰিব লাগিব সেকেন্ড প্ৰভিশনাল মেৰিট লিষ্ট কেতিয়া আহিব আৰু কাট অফ কিমান লৈকে কমিব পাৰে সো গোটেইটা বস্তু মই এটাকে আপোনালোকক বুজাই দিছো সো আশা কৰো আপোনালোকে মোৰ ভিডিওটো যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ